অসমীয়া মানুহৰ বিহু তিনিটা আপোনালোকে জানেই, কিন্তু মেইন আমাৰ আটাইতকৈ ভাল লগা বিহুটো হ'ল মাঘৰ বিহু। এনে বহাগ বিহু বহুত ভাল লাগে, কাতি বিহু ভাল লাগে, কিন্তু আমাৰ আটাইতকৈ মজা এটা বিহু হ'ল যোনটো খোৱা বোৱাৰ ওপৰত ডিপেণ্ডেণ্ট যোনটো বিহু, সেইটো হ'ল মাঘ বিহু। এই মাঘ বিহুত বিভিন্ন ধৰণৰ অসমীয়া পিঠা আছে, বিভিন্ন ৰকমৰ আছে, চুঙা পিঠাৰ পৰা আৰম্ভ কৰি ঢেৰ পিঠা আছে। তাৰ ভিতৰত আকৌ এটা হ'ল চুঙা চাউল। চুঙা চাউলটো সৰ্বসাধাৰণতে আজিকালি প্ৰায় আমাৰ নিচিনা গাঁও অঞ্চলতহে পায়, চব জেগাতে আজিকালি নোপোৱা হ'ল। গাঁও জেগাবোৰত পায়, বাকী টাউনত মানে পটকে পোৱা নাযায়, কিনিবলগীয়া হয়। সেই কিনা বস্তুটোকে কৰিবলৈ আমাৰ গাঁৱত এয়া প্ৰস্তুতি চলাই আছে। মানে সম্পূৰ্ণ চুঙা চাউল একদম বনোৱাৰ পৰা শেষলৈকে ধুনীয়াকৈ বনাব, প্ৰায় 300টা চুঙা চাউল বনাই টাউনত বিক্ৰী কৰিব। টাউনৰ মানুহখিনি আমাৰ গাঁৱৰ মানুহখিনিৰ ওপৰত ডিপেণ্ড হৈ প্ৰত্যেকটো পৰম্পৰা ৰাখিব লাগে, কাৰণ এতিয়া আমি গাঁৱত শটা 3-4 গৰাকী মাইকী মানুহ মিলি একদম ধুনীয়াকৈ বনাই আছে, কেইবাশও বনাইছে, আজি প্ৰায় 300 মান বনাইছে। গতিকে এই চুঙা চাউলনো আৰম্ভণিৰ পৰা শেষলৈকে কেনেকৈ বনাই আপোনালোকক দেখাম। পাৰিলে এবাৰ আপোনালোকে ঘৰত বাঁহ নাথাকিলেও বাঁহ এটা কিনি আনি হ'লেও বনাবলৈ চেষ্টা কৰিব। গতিকে প্ৰথমতে দেখাই দিছোঁ, একদম আৰম্ভণিৰ পৰা দেখাওক। কওক, এইটো কি কৰি আছে মানে প্ৰথম? এইটো চুঙাত ভৰাই আছো আকৌ চাউলখিনি, চাউল আৰু পানী দি চাউলখিনি কালিয়ে তিয়াই থলো। তিয়াই থৈ আজি ধুনীয়াকে ধুই কৰি তাৰপৰা টুকিলো, টুকি পানি চুঙাত ভৰাইছো। চুঙাত এটাকে ভৰাই পুৰিছো। চুঙাত ভৰাই তাৰপিছত সোপা এটা মাৰিব লাগিব নহয়? সোপাটো মাৰিবলৈ কলপাত লেলাই ল'ব লাগিব, পানী দিব লাগিব চুঙাটো ভৰাই হ'লে। এই মাইকটো লৈ লওক, মাইকটো লৈ পোৱালি। সোপাটো দিব লাগিব ধুনীয়াকে। তাৰ পাছত এনেকে সোপাটো কলপাত হেৰি কৰি ইয়াত দিব লাগিব। এইটো এনেকে সোপাটো দি দিব লাগিব, এইটো এনেকে তাৰপৰা এইটো এনেকে জুইত দি দিব লাগিব। এইটো আগটো পুৰি ল'ব লাগিব, তেতিয়াহে মানে পুৰি ল'ব লাগিব। তাৰপাছতহে মাজৰ চোৱা পুৰিব লাগিব, তাৰ পাছত শেষৰ চোৱা। নহ'ব। মুখখন পুৰি দিয়া হয় নহয়, তেতিয়া এই চাউলটো উতলি গোটেই চাউলখিনি ওলাই পৰিব। কিন্তু এইগতে প্ৰথম আগটো পুৰিব লাগিব, পুৰি পেলাই মাজত পুৰিব লাগিব, তাৰ পাছত আকৌ এইটো ঘূৰাই পকাই গুৰিটোত দি দিব লাগিব, তেতিয়াহে বস্তুটো সিজিব। ওলাই পোৱা নহয়, ওলাই আহিবই। সেইটো চান্স নহয়, ওলাই যাবই। পুৰিব নাজানিলে মানুহৰো ঘটনা হ'ব। কিমান টাইম পুৰিব লাগে এইটো? এইটো পুৰা মানে চুঙাটো পুৰিলে আমি আকৌ চাম নহয় চেক কৰি, এইটো সিজিছে নাই সিজা। আমি এনেধৰণে চাম, এইটো কলপাতৰ এইটো উলিয়াই ল'লো, উলিয়াই লৈ এইডাল শলখা ল'লো, শলখা লৈ ধৰা এনেকে চাই যাম হৈছে নাই। এই শলখাডালতে আমি গম পাই যাম সিজিছে নে নাই সিজা। এইটো অলপ বাকী আছে সিজিবলৈ তললে। কেনেকে গম পাই মানে, এইটো শলখাডাল এনেকে মাৰি দিলে চাউল লাগি যাব নহয়, যিটো সিজিব সেইটো ডাইৰেক্ট কোমল হৈ সোমাই যাব। সেই তেতিয়াই আমি জানো যে এইটো চুঙা হৈ গ'ল। তেতিয়া লাহেকে নমাই থৈ দিয়া হয়। পেকিং দিব লাগিব। পেকিং আপোনাৰ ধৰক এইফালে পেকিং কৰি আছে কলপাতে, মুখখন ইয়াত ধুনীয়াকে কলপাতে বান্ধিব, টঙাল দি বান্ধি আকৌ তেতিয়াহে দেখিবলৈ চৌ উঠিব। সদায় বিকিবলৈ হ'লে চৌ কৰিয়ে বিকিব লাগিব। এইগতে নিলেতো বিক্ৰী নহ'ব, ডিজাইনৰ কথা আছে। তাৰ এইটো আকৌ কি কৰিম, নিম এইটো এইভাগে আমি বিক্ৰী নকৰোঁ। তাৰ এইটো আমি ইমানলৈকে ধৰক এই চুঙাটো হ'ল নহয়, ইমানলৈকে বাতৰি কাগজে মেৰিয়াই বান্ধি দিম, নহ'বা গ্ৰাহকে কেনেকে নিবতো নোৱাৰিব, চাই লাগিব। গতিকে ইয়ালৈকে আমি পেপাৰ দি বান্ধি দিম, বান্ধি দিয়াৰ পাছতহে গ্ৰাহকে কিনিব পাৰিব। এয়া চাওক, এনেকে পুৰি দিব লাগিব, এনেকে পুৰিব লাগিব। এনেকে তেতিয়াহে পুৰ খাব। গোটেই লাইনটোতে জুই দি দিব লাগিব। টোটেল কিমান মান হেৰি কৰিছে? টোটেল আমাৰ 300 ওপৰত। এইটো আমি সিজিছে নে নাই এতিয়া চাইছো দেই। এইটো এনেকে এইটো হেৰি কৰি চাব লাগিব সিজিছে নে নাই সিজা। নিসিজিলে আকৌ নহ'লে চাউল হৈ থাকিলে খাবলৈ বেয়া হ'ব নহয়। চাউল খাবলৈ বেয়া হ'লে আকৌ ৰাইজে ভাল নাপাব নহয় খাই। সেইটো সিজিছে দেই। এইটো সিজিলে, এইটো হৈ গ'ল। এইটো কেনেকে বান্ধে? এইটো এতিয়া এনেকে বান্ধিব লাগিব। এয়া কলপাতে আমাৰ এইফালে বান্ধি আছে, এয়া ধুনীয়াকে এনেকে বান্ধি দিব লাগিব আকৌ। ধুনীয়াকে এই টঙাল তোলাই লৈছো, কলপাত শুকুৱাই লৈছো। কালিয়ে কলপাতখিনি কাটি থৈ দিলো, কাটি থৈ ৰ'দত থৈ দিলো। ৰ'দত থৈ ধুনীয়াকে কাটি এইখিনি ধুনীয়াকে চফাকে ধুই লৈছো। ধুই লৈ এয়া টঙালে এনেকে বান্ধি দিছো, নহ'বা আকৌ নিবলৈ দিগদাৰ হ'ব নহয়।
হেৰিটো নহ'লে এইবোৰে সৈতে নিবলৈ দিগদাৰ যে এইটো এটা সম্পূৰ্ণ চুঙা চাউল হৈ গ'ল। এইটো সম্পূৰ্ণ চুঙা চাউল হৈ গ'ল। আপোনালোকক থুলমূলীয়াকৈ যিমানখিনি পাৰোঁ দেখালোঁ এই চুঙা চাউলৰ। এতিয়া আজিলৈ যাওঁ। যদিহে মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিখিনিয়ে এতিয়ালৈকে কৰিছে তেওঁলোকক ধন্যবাদ জনালোঁ, আৰু যিখিনিয়ে কৰা নাই কৰি দিব। আৰু তাৰ লগতে ফেচবুকৰ যোনটো পেজ সেইটো ফ'ল' কৰি দিব, আৰু ভিডিঅ'টো যিমান পাৰে ফেলাই দিব, শ্বেয়াৰ কৰি দিব। গতিকে আজিলৈ যাওঁ, সদায় চাই থাকিব ওমা ভাত দে। ফেচবুকত দিছে ন চুঙা পিঠা পুৰিছে। বন্ধুসকল, আজি ইয়াত পিঠা বনাইছে। ইয়াত আমাৰ মাহঁতে চুঙা চাউল বনাইছে। নমস্কাৰ ৰাইজ, মোৰ নাম শ্ৰী অংকুৰ গগৈ। আমাৰ ঘৰত আজি চুঙা চাউল বনাইছে।